Hey guys, good morning. Welcome back to my YouTube channel Jintu's Vlogs. তো সকলোকে প্ৰথমতে দুৰ্গা পূজাৰ শুভেচ্ছা যাচিলোঁ সকলোকে। এতিয়া জানি দুৰ্গা পূজা চলি আছে আৰু পূজা হ'লেও ইমান ইণ্টাৰেষ্ট মানুহৰ নাইকিয়া হৈ গৈছে। পূজা ক'লে মানুহৰ আৰু ইমান মন নবহা হৈ গ'ল আজিকালি। পূজা বুলি ক'লে একদম বেলেগ মানুহ। তো মই এতিয়া গৈ আছোঁ মৰাণলৈ, কাম এটাত গৈ আছোঁ। দেউতা পঠিয়াইছে, কাম এটাত গৈ আছোঁ। তাৰপৰা আহি ঘৰতো পূজা কৰিব, আজি ঘৰত পূজা কৰিব, তাৰপিছত পূজা খাই মেলি তাৰপিছত আকৌ টাউন ফালে পূজা চাবলৈ ওলাব লাগিব আৰু। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। ব'লক প্লিজ লাইকটো কৰি দিব আৰু কেতিয়াবা শ্বেয়াৰ এটা কৰি দিব প্লিজ। ব'লক ভিডিঅ' মোৰ মনত আজি ইমান নেদেখুৱাই আনিম, ৰাস্তা কিনাৰত যিবোৰ মন্দিৰ চন্দিৰ আছে সেইবোৰ অলপ দেখাই দিম। তো ৰাতিকে বা গধূলি সময়ত আকৌ এবাৰ আহিম, তেতিয়া অলপ ভালকৈ দেখাম। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। সাইড লগাই একদম মজা। ৰাতি আহিলে ভাল লাগে, দিনত ইমান ভাল নালাগে। এনেই হ'লেও আহি গ'লোঁ এপাক, তোমালোকে দেখাই দিম বুলি ভাবিম মন্দিৰটো। ৰাতিপুৱাটো কি ভাই ভাই আৰু মন্দিৰ এটাত আহিলে। সেইটো চাওক মন্দিৰটো, দুৰ্গা মন্দিৰ, দুৰ্গা মাতা কি যে সকলো দুৰ্গা পূজা এবাৰ নমস্কাৰ কৰি দিওঁ। মন্দিৰ ফালে আহি পালোঁ, কিন্তু মন্দিৰ এতিয়া নোসোমাওঁ, গাঁও চাইডো অহা নাই। মন্দিৰ মজা লাগিছে। এইফালে মছজিদ ডেক'ৰেট কৰিছে, এইফালে গোটেই সজাই দিছে পূৰা। ৰাতিকৈ আহিলে ভাল লাগিব, এতিয়া দিনত ইমান এটা ভাল নালাগে। আহি পেলাই আপোনাক ৰাতি দেখুৱাম। ইমান এটা দিনত দেখাই লাভ নাই, দিনত ভাল নালাগে, ৰাতি ভাল লাগিব। ৰাতি আহিম তেতিয়া আপোনালোক দেখিম। ফাইনেলি পূজা চূজা কৰি খানা চানা খাই মেলি কাপোৰ চাপোৰ পিন্ধি কাপোৰ চাপোৰ পেকিং কৰি ৰেডি পূৰা ৰুমলৈকে যাবলৈ। ৰুমৰ পৰা এবাৰ পূজা চাম, ঘৰৰ পৰা নাচাম। ঘৰত পূজা আছিলে কাৰণে ঘৰলৈ আহিছিলোঁ। কালি আহিছিলোঁ, কালি নে পৰহি আহিছিলোঁ, শনিবাৰে আহিছিলোঁ। তো এতিয়া ৰুমলৈ যাম, ৰুমৰ পৰা গৈ এইবাৰ ৰুমৰ পৰাই চাম বুলি ভাবিছোঁ আৰু। লগৰবোৰো আহিব, লগৰবোৰো ঘৰৰ পৰা নাচাব কৈছে, আমাৰ ৰুমৰ পৰাই চাম। এবাৰ মৰাণত চাম বুলি কৈছে। সিহঁতৰ ঘৰ শিৱসাগৰত না, আগৰ ভিডিঅ'ত আপোনালোকে চাইছে চাগে, সিহঁতৰ শিৱসাগৰত কৰম পূজা গৈছিলোঁ মই। তো এইবাৰ আমাৰ ইয়াত চাব দুৰ্গা পূজা। তো মই দেখাম গোটেই অলপ জেগাটো এক্সপ্ল'ৰ কৰাম আমাৰ মৰাণ, ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিম যিমানটো পাৰিম। আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যিমানটো পাৰোঁ আৰু। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰম্ভ কৰিলেও ধুনীয়া কৰিলে হ'লেও। ব'লক বাইক লওঁ, তেতিয়া যাওঁ আৰু। বেগ চেগ লৈ কিনে ওলাই দিওঁ, ব'লক। হৈ পেলাই টাউনত ৰুমত লৈ গৈ আছোঁ। তো মই ফাইনেলি ৰাতিপুৱা আহি পালোঁ ৰুমলৈকে। তো আহি কিনে ভাত চাত খাই মেলি আকৌ এতিয়া পূজা চাবলৈ লগৰবোৰ আছে, লগৰবোৰৰ লগত পূজা খাব গৈ আছোঁ। ओए एक तो हाय दे दो भाई, उत्पल भाई एक, उत्पल এবাৰ হাই দি দে এইফালে। বিন্দাস পূজা চাব গৈ আছোঁ আমি। অ' ভাই কোন হয় বে? তো লগৰবোৰৰ লগত চব পূজা খাব গৈ আছোঁ আমি। পূজা খাব মানে মেলাত গৈ আছোঁ। তো আপোনালোক গৈ পেলাই ডাইৰেক্ট মেলাত লগ পাই আছোঁ অলপ। আৰু ৰাস্তাই কি আছে অলপ চলপ দেখাই যাম আৰু আপোনালোকক।
অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰম্ভ মানে অকল আৰম্ভ কৰি থাকোঁ মই। বলক। আজি নিচিনা ট্ৰেফিকত জাম নহয়। আজি এনেকুৱা জাম হৈছে নহয় ইয়াত ট্ৰেফিকত ক'ব নোৱাৰি, চক নাই। ইয়ালৈকে জাম লাগি আছে এতিয়াও। হাই, ক'ত গৈ আছো আমি? ভাওনা পাঠ কৰিছে নি প্ৰদীপ দাই? নাচি দে এবাৰ। পূজা আমি ফাইনেলি এতিয়া মন্দিৰলৈ আহি পাইছোঁ। এতিয়া মন্দিৰলৈ এতিয়া আপোনালোকে নোসোমাম আৰু এতিয়া অলপ পিছতকৈ সোমাম। তো আপোনালোকে দেখাই দিছোঁ ইয়াত দৃশ্য কেনেকুৱা মজা বনাইছে আৰু চাই লওক আপোনালোকে এবাৰ। ফাইনেলি মেলালৈ পাই গ'লোঁ, কিন্তু ইয়াত পুৰা জাম পাৰ হ'লোঁ আৰু জামৰ পৰা যেনে তেনে। বল আগত বৈ লাইনত যাম। ধৰি থ এই মিৰি মই ধৰিম। কি কয় ডাবিং কৰিম। টিকেট পাই গ'লো। টিকেট এতিয়া ভিতৰলৈ যাব লাগে। কোন ফালে যাম? টিকেট পাই গ'লো, এতিয়া ভিতৰলৈ সোমাম আৰু ভিতৰত পুৰা মেলা। ইয়াত আছে হ'ল নহয় দাদা, চিধা কৰি লেফ্ট চাইডে। ফাইনেলি সোমাই গ'লো ভিতৰত যেনে তেনে। ঐ চবেই আহিলি নাই? চবেই আহিলি? বল। এইখিনিত আপোনাৰ চিধা আপোনালোকে চাই আছে যে এইটো চকৰিটো ঘূৰি আছে। তো উঠিম বুলি আশা এটা আছিলে, কিন্তু নুঠিলোঁ কাৰণ ইমান দীঘল লাইন আৰু 70 টকা লৈছে। 70 টকা দিয়াত আৰু নুফুৰি বোলে এনেই ফুৰি দিলোঁ আৰু গোটেই ফুৰি কিনে আকৌ বলক আৰু। ইয়াত ইমানেই দাম, কিন্তু ইয়াত নুঠো আমি। গম পাইছোঁ 20 টকা দি এনেই সোমালোঁ ইয়াত, কাম নাই। এতিয়াৰ পৰা লোৱাম আৰু ইমান দীঘল টিভি লৈ যাব পাৰিবি। তই ইমান দীঘল লাইন লাগিবি ইয়াত? ইমান দীঘল লাইন লাগিবি? তই লটাৰী নেকি এইটো? আমাৰ গেং ক'ত গ'ল? 20 টকা মাত্ৰ। পালে কি পাম? বস্তু পাম ডাইৰেক্ট। বস্তু দিবই বস্তু আৰু নম্বৰ থাকিব 5টামান। ইয়াত ফুটিব জানো? থাকে নাই? নথকা নাম্বাৰো থাকে, থকা নাম্বাৰো থাকে। মানে এই নাম্বাৰত মিলিব লাগিব। দাদা একে নেকি? একে দাদা, এই নাম্বাৰত মিলিলে আমি বস্তু পাম। এই নাম্বাৰ তো মেলাত অলপ টাইম ঘূৰাৰ পিছত আকৌ এইফালে লটাৰী খেলাই আছিল। লগৰবোৰে ক'লে যে বোলে লটাৰী খেলোঁ বুলি ক'লে। তো লটাৰী খেলিব আহিলোঁ, কিন্তু ইমানেই মানে 20 টকা টিকেট, কিন্তু 6টা টিকেটতো 6টা টিকেটত এটাও নুফুটিলে। আপোনালোকে চাওক, এটাও নুফুটিলে।
মানে কি ক'ম আৰু চবে এটা উঠা চবে উৎপল আৰু একবাৰ ৰাতি পূজা চূজা চাই মেলি আকৌ ৰুমলৈ আহি ৰুমত ৰাতিটো থাকিলোঁ। তাৰপিছত ৰুমৰ পৰা আকৌ এতিয়া ঘৰ গৈ আছোঁ, ঘৰত যাওঁ। ইমান এটা ভাল নালাগিলে আৰু পূজা চাই যি চালোঁ আমি সেইকেইটা আপোনালোকক দেখাব চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব। তো ভিডিঅ'টো ইমানতে শেষ কৰোঁ, বাই বাই, লগ পাম নতুন ভিডিঅ' এটাত। Good morning, welcome back to my vlogs. Hey guys, good morning.